হেল্ল' গাইজ, কাজু পেঞ্চি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই, কিন্তু পৰিস্থিতি যিহেতু বহুত বেছি বেয়া, সেইকাৰণে ইমান ভালো লাগি নাথাকে মনবোৰ। বাৰু যি কি নহওক, আজি দেওবাৰ। আজি মোৰ ৰাতিপুৱা চাহ খোৱা হৈ গ'ল। এতিয়া মই লুবিয়া মাহ, মটৰ, বুট দালি তিয়াই ৰাখিছোঁ। একেলগে এখন ঘুগনি বনাম। এয়া তিয়াই ৰাখিছোঁ। এনেকৈ একেলগে মিক্স কৰি এখন ঘুগনি বনাম। তাৰপৰা আটা মুঠি আছোঁ। মই আটা মুঠি আছোঁ। লগতে ইয়াত মই অকণমান মিঠি পাত দি দিছোঁ, কাৰণ আমাৰ ঘৰৰ ৰাইজে মিঠি পাতৰ ফ্লেভাৰটো খুব ভাল পায়। বাকী মিচিকিক এইমাত্ৰ শুৱাই থৈ আহিছোঁ। দেখাম মই মিচিকিক। বাকী বৰ কৈছোঁ, তাই দুটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালেও আপোনালোকে মৰম দিছে, ভাল লাগিছে। আগলৈকে এনেকৈ মোক মৰম আপোনালোকে দি যাব। আপোনালোকৰ সহায় অবিহনে একো কামেই সম্ভৱ নহয়। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায়, আমাৰ ব্লগবোৰ ভাল পায়, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব। এতিয়া মোৰ মিষ্টাৰ আজি ঘৰত নাই, আজি পথাৰলৈ গৈছে। আমি অলপ খেতি কৰিছোঁ যোৱাবাৰৰ পৰা। মানে মাটি নিজৰে, কিন্তু ট্ৰেক্টৰে হাল বায়, তাৰপাছত আকৌ ৰোৱনী আহে, আকৌ ধান কটাৰ সময়ত তেনেকৈ দাৱনী আহে। বাকী খোৱা বোৱা ঘৰৰ পৰাই তেওঁলোকক যোগান ধৰোঁ। এতিয়া সেই ট্ৰেক্টৰ আহিছে আজি, সেইকাৰণে মোৰ মিষ্টাৰ পথাৰলৈ গৈছে। বাকী আমাৰ জানেই নহয় দুগৰাকী কোন কোন আছে। ডাঙৰগৰাকী আমাৰ ইমান দুষ্ট নহয়, কিন্তু আমাৰ সৰু একেবাৰে খাতাৰনাক। আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া চাওক, আমাৰ এই দুগৰাকী। এয়া মিচিকি, 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 মিচিকি। এইয়া আমাৰ মিচিকি। এইজনী মিচিকি আমাৰ, এইজনী। এয়া বাৰ্বি। এই বাৰ্বিয়ে আপোনালোকলৈ ভিডিঅ' আগবঢ়াই যাব। বাৰ্বিয়ে জানে এইবিলাক, মই নাজানো, তাইয়ে মোক শিকাইছে। গতিকে বাৰ্বিকে মিচিকিকে আপোনালোকে বেছিকৈ লগ পাব, মোক মাজে মাজেহে লগ পাব। গতিকে মই যি বনাওঁ, যি কৰোঁ, দি যাবলৈ মই চেষ্টা কৰিম। বাকী ইয়াৰ পিছৰখিনি আকৌ আপোনালোকক কিনো হয়, কেনেকৈনো আজি ৰুটি বনালোঁ, কেনেকৈ খালোঁ, কি হয়, সকলো দেখাই যাম। এয়া মোৰ আটাখিনি মঠি হৈ গৈছে অলৰেডি। আপোনালোকক আটানো কেনেকৈ মঠিলোঁ সেইটো মই দেখুৱাব লাগে বুলি নাভাবিলোঁ, কাৰণ সকলোৱেতো আটা মঠিব জানেই। ধুই লৈ মই গেছত পাতি দিছোঁ। ইয়াত মই 4-5টামান চিটি আহিবলৈ দিম, তেতিয়া ঘুগুনিখিনি ভালকৈ বইল হ'ব। এতিয়া মই চিটি অহালৈকে বাকী যিখিনি বস্তু দৰকাৰ হ'ব ঘুগুনি বনাবৰ কাৰণে মই ৰেডি কৰি লওঁ। আৰু বাকী মই ঘুগুনিৰ কাৰণে 2টা জলকীয়া লৈছোঁ, 2টা পিঁয়াজ লৈছোঁ, 1টা বিলাহী আৰু অকণমান আদা লৈছোঁ। আদা আপোনালোকে ইয়াতকৈ অলপ কমো ল'ব পাৰে, কিন্তু মই নহৰুখিনি যিহেতু মোৰ পেষ্ট কৰি থোৱা আছিলে, নহৰুখিনি মই ইয়াত দেখুওৱা হোৱা নাই। আপোনালোকে নহৰুও দিব। আৰু আপোনাৰ অকণমান জিৰা আৰু ধনিয়া গুড়ি দিম মই, সেইখিনি মই ইয়াত দেখুওৱা নাই। মই যেতিয়া বনাই থাকিম তেতিয়া আপোনালোকক মই দেখাম। এইখিনি মই কাটি পেলাই মই মিক্সাৰত পিচি ল'ম। এয়া মই সকলো বস্তু ধুই কাটি যোগাৰ কৰি লৈছোঁ। পিঁয়াজ, বিলাহী মই এই মাজৰ বগা অংশটো আমি নাখাওঁ, যদি আপোনালোকে খায় সেইখিনি আপোনালোকে দিব পাৰে। ধনিয়া আৰু গোটা জিৰা মই ব্যৱহাৰ কৰিছোঁ, কাৰণ মই পেকেটৰ মছলা খুব কম ইউজ কৰোঁ, কাৰণ বাৰ্বিয়েও যিহেতু খায় আমাৰ লগতে। সেইকাৰণে এইখিনি মই সদায় মছলাখিনি ভাজি গুড়ি কৰোঁ। আজি মই মছলাখিনি ধুই পেলাই এনেদৰে লৈছোঁ। ইয়াত পিঁয়াজৰ লগতে মই এইখিনি মাৰি ল'ম মিক্সিত। আৰু এইখিলা তেজপাত লৈছোঁ, 2টা জলকীয়া, আদা, এয়া ধুই মই সকলো ৰেডি কৰি লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত গ্ৰাইণ্ড কৰিম। তেজপাতটো মই তেলত দিম। মই ৰেডি কৰা বস্তুখিনি এনেদৰে মিক্সিত মই পিচি ল'বলৈ লৈছোঁ। এয়া মই কেৰাহী পাতি লৈছোঁ ঘুগনিৰ কাৰণে। আপোনালোকে আন্দাজমতে তেল দি দিব।
মই ইয়াত তেল দি দিলোঁ। এয়া তেলখিনি ভালদৰে গৰম হৈছে আৰু তেলখিনি এই বুবুৰণিটো নাইকিয়া হোৱাৰ লগে লগে মই তাত অলপ চেনি দি দিম। ইয়াত মই অলপ চেনি দি দিছোঁ। আৰু মই তাত তেজপাতটো দি দিছোঁ। এতিয়া ইয়াত মই পিচি লোৱা মছলাখিনি এড কৰিছোঁ। মছলা মানে মই ইয়াত বিলাহী, পিঁয়াজ, আদা, জলকীয়া আৰু জিৰা ধনিয়াৰ যিটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো মই ইয়াত এতিয়া কেৰাহীত গৰম তেলত দি অলপ ভাজি আছোঁ। বাকী মই বেলেগ ধৰণৰ মছলা একো ব্যৱহাৰ কৰা নাই, কাৰণ ৰাতিপুৱাতে যি টি মছলা খালে অকণমান পেটৰ গণ্ডগোলো হয়। সেইকাৰণে মই খুব ঘৰতে বনাই মছলা দিবলৈ চেষ্টা কৰোঁ খানাবোৰত। কেতিয়াবা আলহী অতিথি আহিলে হঠাতে বনালে মই পেকেটৰ মছলা ইউজ কৰোঁ, নকৰা নহয়, মই পেকেটৰ গৰম মছলাটো ইউজ কৰোঁ। বাকী মই এনেদৰে বনাবলৈ সদায় চেষ্টা কৰোঁ। এয়া অলপ ভাজি ল'ম। এতিয়া মই ইয়াত অলপ হালধি দিছোঁ আন্দাজমতে। এতিয়া আকৌ লৰাই দিছোঁ। এয়া দেখিছে মোৰ ভাজি হৈ গৈছে। পেষ্টি পিঁয়াজ, নহৰু, আদা, বিলাহী পেষ্টটো সম্পূৰ্ণৰূপে ভাজি হৈ গৈছে। এতিয়া মই ইয়াত ঘুগুনিখিনি মানে দি দিম। ঘুগুনি বইল কৰি থোৱা মটৰ, লোভিয়া, বুট দালি সেইখিনি ইয়াত দি দিম। আৰু সেইখিনি বইল কৰোঁতে মই যিহেতু নিমখ অলপ দি লৈছিলোঁ, গতিকে মই ইয়াত নিমখ দিয়া নাই। আপোনালোকে বইল কৰোঁতে নিমখ অকণ দি, যদি নিমখটো জোখত দি দিয়ে পিছত নিদিলেও হয়। গতিকে মই বইল কৰোঁতেই নিমখটো দি লৈছোঁ। আপোনালোকে যদি কমাই দিয়ে বইল কৰোঁতে পিছত, তেতিয়াহ'লে নিমখ আৰু দি দিব পাৰিব নিজৰ জোখমতে। এয়া মই ঘুগুনিখিনি ইয়াত ঢালি দিছোঁ। দেখিছে খুব ধুনীয়া কালাৰেই হৈছে ভাজি লোৱা পেষ্টটোৰ পৰা খুব ধুনীয়া সুন্দৰ গোন্ধ ওলাইছে। গোন্ধটো আপোনালোকে নাপাব, কিন্তু তাৰ যিটো কালাৰ সেইটো হয়তো আপোনালোকে দেখিছে নিশ্চয়। মই কোনো ধৰণৰ পেকেটিং মছলা ইউজ কৰা নাই, তথাপিতো খাবলৈ হয়তো খুব ধুনীয়াই হ'ব, দেখাত ভাল হ'ব যেনে লাগিছে। এয়া ইয়াত ঢালি পেলাই অলপ দেৰি উতলিব দিম। এতিয়া 5 মিনিটমানৰ কাৰণে মই ঢাক মাৰি দিম। খুব ধুনীয়াকৈ উতলিছে। মই ইয়াত 5 মিনিটমানৰ কাৰণে এয়া মই ঢাকনাখন দাঙি পেলাই আকৌ এবাৰ লৰাই দিওঁ। এয়া মোৰ ঘুগুনি হৈ গৈছে। আনফালে মই ৰুটিও বনাই আছোঁ। এতিয়া মোৰ এয়া ঘুগুনিখিনি হৈ গৈছে। মই এতিয়া ইয়াত আৰু একো দিবলগীয়াও নাই, ধুনীয়াকৈ হৈ গ'ল, সুন্দৰভাৱে সিজিছে, আপোনালোকে দেখিছে। এতিয়া মই এয়া গেছ অফ কৰি ৰুটিৰ লগত ৰাইজক খাবলৈ দিম। এয়া ৰুটিও হৈ গৈছে। এতিয়া মই খাবলৈ দিওঁগৈ। এতিয়া মই গেছ অফ কৰিলোঁ। এতিয়া মই আমাৰ ঘৰৰ ৰাইজক খাবলৈ দিমগৈ। এতিয়া আমাৰ পথাৰৰ পৰা মানুহ আহি পালেহি। যিহেতু দেউতাকে চৰবত খাওঁ বুলি ক'লে পাপাকে, এয়া বাৰ্বিয়ে চৰবত ৰেডি কৰিলে। তাই নিজে বনাইছে এয়া চৰবত। তুমি কেনেকৈ বনালে কোৱা চৰবত? নেমু দিলোঁ, নিমখ দিলোঁ আৰু গোটেইখিনি মিক্স কৰিলোঁ। মিক্স কৰি পেলাই চৰবত হ'ল। অঁ, এয়া আমাৰ ছোৱালীয়ে চৰবতো বনাব জানে। এতিয়া ইয়াত তুমি পাপাক দিবাগৈ ন? যোৱা। এতিয়া মই তাহাঁতক খাবলৈ দিম। মোৰ এয়া ৰুটি, এইফালে
প্লেট ঘুগনি এয়া ৰেডি হৈ গ'ল। বাচন আনি লৈছোঁ, তাহাঁতক এতিয়া মই খাবলৈ দিম। বাকী এনেদৰে আজি হৈ গ'ল ঘুগনি বনোৱাটো। আপোনালোকে সকলোৱে জানে যদিও মই যেনেকৈ বনাইছিলোঁ এটা চিম্পুল ৰেচিপি আজি আপোনালোকলৈ আগবঢ়ালোঁ, কিন্তু মই আগলৈ আৰু সুন্দৰ সুন্দৰ ৰেচিপি দি যাম। আপোনালোকে মোক চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া আমাৰ খোৱা টেবুলত বাৰ্বি বহিলে, এয়া তাহাঁতক খাবলৈ দিছোঁ। এয়া দেউতাকৰ কাৰণে থৈ দিছোঁ, তেওঁ পথাৰৰ পৰা আহিছে যিহেতু সেইকাৰণে তেওঁ বোলে বাৰাণ্ডাতে খাব। আৰু এয়া মিচিকিকো ৰুটি অকণ বাৰ্বিয়ে দি দিছে, এতিয়া আমি খাওঁ। আজিলৈ ইমানতে শেষ কৰিছোঁ, আকৌ কাইলৈ পুনৰ লগ পাম। বাই বাই।